নমস্কাৰ বন্ধুসকল। আজি আপডেটটো হৈছে আমাৰ অসমৰ শিক্ষামন্ত্ৰী ৰনুজ পেগুৰ ওপৰত। ৰনুজ পেগুৱে আমাৰ FYUGPৰ ওপৰত কিছুমান মন্তব্য দাঙি ধৰিছে যে আমাৰ 3 বছৰীয়া ডিগ্ৰীটোনো কি আৰু 4 বছৰীয়া ডিগ্ৰীটোনো কি, যে আমাৰ 3 বছৰীয়া ডিগ্ৰীটো 4 বছৰলৈ কনভাৰ্ট কৰিছে, যে 4 বছৰীয়া ডিগ্ৰীটো কৰিলে আমাৰ কি লাভ হয় আৰু কি লোকচান হয়। তাৰ ওপৰত কিছুমান মন্তব্য দাঙি ধৰিছে। তেওঁনো কি কৈছে আমি চাই লওঁ আহক। 4 year যিটো আণ্ডাৰ গ্ৰেজুৱেট ডিগ্ৰী প্ৰগ্ৰেম আমি অসমত আৰম্ভ কৰিলোঁ আৰু এই বছৰ চতুৰ্থটো বছৰত প্ৰৱেশ কৰিছে। এতিয়া চতুৰ্থ বছৰটো হ'ল কৈছে যে ডিগ্ৰী উইথ অনাৰ্ছ আৰু ডিগ্ৰী উইথ ৰিচাৰ্চ, অৰ্থাৎ থাৰ্ড ইয়েৰত তেওঁলোকৰ গ্ৰেজুৱেশ্যন কমপ্লিট হৈছে। যিসকল ছাত্ৰ ছাত্ৰীয়ে 6টা ছেমিষ্টাৰ তেওঁলোকে পাছ কৰিছে তেওঁলোকক বিশ্ববিদ্যালয়ে গ্ৰেজুৱেশ্যনৰ চাৰ্টিফিকেট তেওঁলোকক দি দিব আৰু তেওঁলোকে মানে অসম চৰকাৰৰ যিবিলাক চাকৰিত গ্ৰেজুৱেশ্যনটো মিনিমাম কোৱালিফিকেশ্যন এলিজিবিলিটি হয় তেওঁলোকে তাত আবেদনো কৰিব পাৰে। এতিয়া UPSC বা APSC তাত গ্ৰেজুৱেশ্যন লাগে, তাত মাষ্টাৰ্ছ নালাগে। গতিকে থাৰ্ড ইয়েৰতে তেওঁলোকৰ সেইটো এচিভ হৈ গৈছে যে তেওঁলোকে গ্ৰেজুৱেশ্যন পালে। এতিয়া গ্ৰেজুৱেশ্যন উইথ ৰিচাৰ্চ, যিসকলে গ্ৰেজুৱেশ্যন উইথ ৰিচাৰ্চ কৰিব তেওঁলোকে কমপ্লিট কৰিব, তেওঁলোকে এটা সুবিধা পাব কি তেওঁলোকে PG নপঢ়াকৈ পোনপটীয়াকৈ তেওঁলোকে PhD প্ৰগ্ৰেমলৈকে যাব পাৰে। এতিয়া গ্ৰেজুৱেশ্যন উইথ ৰিচাৰ্চ বা গ্ৰেজুৱেশ্যন উইথ অনাৰ্ছ সকলো ছাত্ৰ ছাত্ৰীয়ে নকৰে আৰু কোনোবাই হয়তো ইয়াতে মহাবিদ্যালয় বা তেওঁলোকে চেঞ্জো কৰিব পাৰে। কিন্তু এতিয়া আমি সকলোবিলাক মহাবিদ্যালয়তে 4 year আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰেম যিহেতু আৰম্ভ কৰিলোঁ, ইয়াত ইউনিভাৰ্চিটিসকলে নীতি নিৰ্দেশনা দিব যে 4 year ডিগ্ৰীটোৰ কাৰণে তেওঁলোক এলিজিবল হয় নে নহয়। যিটো ৰিচাৰ্চৰ কথা কোৱা হৈছে, কিছুমান ছাত্ৰ মহাবিদ্যালয়ে এইটো কনফিউজ কৰি আছে যে PhDত যি ধৰণৰ ৰিচাৰ্চ গাইড লাগে আণ্ডাৰ গ্ৰেজুৱেট ৰিচাৰ্চতো তেনেকুৱাই গাইড লাগিব। সেইটো নিয়ম নহয়। আণ্ডাৰ গ্ৰেজুৱেট ৰিচাৰ্চ প্ৰগ্ৰেমটো এটা বেলেগ, PhD প্ৰগ্ৰেমটো এটা বেলেগ। গতিকে UGCয়ে PhD প্ৰগ্ৰেমৰ কাৰণে ৰিচাৰ্চ গাইডশ্বিপত যিবিলাক কোৱালিফিকেশ্যন বা ফেকাল্টিৰ ক্ৰাইটেৰিয়া নিৰ্ধাৰণ কৰি দিছে সি আণ্ডাৰ গ্ৰেজুৱেট কৰ্চৰ কাৰণে মানে মোৰ মতে প্ৰযোজ্য নহয়। কিন্তু মই ইয়াত বিষয়টো চূড়ান্ত কথা নকওঁ, এইটো বিশ্ববিদ্যালয়ে নিৰ্ণয় কৰিব। ডিব্ৰুগড় বিশ্ববিদ্যালয়ে ইতিমধ্যে কৰিছে যে তাত PhD ফেকাল্টি তেওঁলোকৰ যদি থাকে তেওঁলোকে গাইড হিচাপে ৰিচাৰ্চ গাইড হিচাপে তেওঁলোকে কাম কৰিব পাৰিব। গুৱাহাটী বিশ্ববিদ্যালয়কো মই অনুৰোধ জনাইছোঁ তেওঁলোকেও এই ক্ষেত্ৰত এটা সিদ্ধান্ত গ্ৰহণ কৰিব যাতে সকলোবিলাক মহাবিদ্যালয়তে 4 year আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰেমটো চলিব পাৰে। ছাত্ৰ ছাত্ৰীসকল উৎকণ্ঠিত হোৱাৰ কোনো প্ৰয়োজন নাই, কাৰণ তেওঁলোকৰ কাৰণে 4 year আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰেম তেওঁলোকে এডমিশ্যন লৈছিলে, ছেইম ইনষ্টিটিউটত কণ্টিনিউ কৰিব বিচাৰে। তাৰ কাৰণে প্ৰয়োজনীয় আন্তঃগাঁথনি বা ফেকাল্টিৰ সেইখিনি আমি বিশ্ববিদ্যালয়ৰ লগত আলোচনা কৰি তেওঁলোকৰ এনৰলমেণ্ট চাই পেলাই কিমান ছাত্ৰ ছাত্ৰী আছে সেইটোৰ ওপৰত ভিত্তি কৰি তাৰ আমি সিদ্ধান্ত গ্ৰহণ কৰিম। তেওঁলোকক এটা ছিট দিয়াটো চৰকাৰখনৰ দায়িত্ব। যিসকলে কণ্টিনিউ কৰিব নিবিচাৰে যে ইয়াৰ পাছত আমি কোচিং কৰিম, আমি চিভিল ছাৰ্ভিচত যাম বা আমি ADREৰ পৰীক্ষা দিম, গ্ৰেজুৱেট পষ্টৰ কাৰণে আমি পৰীক্ষা দিম, তেওঁলোকে বিশ্ববিদ্যালয়ৰ পৰা গ্ৰেজুৱেশ্যনৰ চাৰ্টিফিকেটখন ল'ব পাৰে। যিসকল ছাত্ৰ ছাত্ৰীৰ বেক আছে, মই বিশ্ববিদ্যালয়সমূহক আপিল কৰি মই তেওঁলোকক ইতিমধ্যে কৈছোঁ, কালি গুৱাহাটী বিশ্ববিদ্যালয়ৰ লগতো আলোচনা কৰি কৈছোঁ, যিহেতু ছেমিষ্টাৰ ছিষ্টেম, গতিকে প্ৰতিটো ছেমিষ্টাৰৰ পৰীক্ষা হ'ব, আকৌ প্ৰতিটো ছেমিষ্টাৰতে কিছুমান ছাত্ৰ ছাত্ৰীৰ বেক থাকিব। গতিকে পৰীক্ষা পতা, বহি চোৱা আৰু ফলাফল দিয়াৰ এটা ৰবাষ্ট ছিষ্টেম বিশ্ববিদ্যালয়বিলাকে গঢ়ি তুলিব লাগিব। তেওঁলোকৰ এক্সামিনেশ্যন কণ্ট্ৰলাৰ বা এক্সামিনেশ্যন অফিচটো যথেষ্ট শক্তিশালী হ'ব লাগিব যাতে তেওঁলোকে ছেমিষ্টাৰ পৰীক্ষা পতা, ছেমিষ্টাৰ পৰীক্ষাৰ বেক পাতা আৰু প্ৰতি ছমাহৰ মূৰত ছেমিষ্টাৰ পৰীক্ষা পতা, ইয়াৰ এটা ৰবাষ্ট ছিষ্টেম যাতে তেওঁলোকে গঢ়ি তোলে, ক্ষিপ্ৰতাৰে যাতে আমি ফলাফলবিলাক ৰিজাল্টবিলাক দিব পাৰোঁ। আৰু বহু ছাত্ৰ ছাত্ৰী আছে যিসকলে থাৰ্ড ইয়েৰলৈকে গ্ৰেজুৱেশ্যন